हेलो गाइज वेलकाम बैक टू माय यूट्यूब चेनेलर अन्य এটা ভিডিঅ'লে মই পুবালি আপোনাৰ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনারা সকলো বহুত বেছি ভালে কুশলে আছে। আজি মই ভিডিঅ'টোত বনাবলৈ লৈছো বন্তি, পানীত জ্বলা আৰু মিঠাতেলৰ পৰা ঘিউৰ দৰে বনোৱা চাকি আৰু পুৰণা বন্তি কেনেকৈ আমি নতুন কৰি ল'ব পাৰো সকলোখিনি স্কিপ নকৰাকৈ চাই যাব। অকমান সাৰ্ফ দি মই বন্তি কেইগছ এনেকৈ ঘঁহি ধুই লৈছো। তেতিয়া বন্তি কেইগছ সাফা হৈ যাব। সাফা হলে ভাল লাগে নহয় জানো, পুৰণা হলে বেয়াও লাগে আমাৰ লগাবৰ কাৰণে। এতিয়া আকৌ সাফা পানী লৈ এনেকৈ ধুই তাৰ পাছতে মই এখন চাউল লোৱা কুলা লৈছো। কুলাখনত এনেকৈ শুকাবৰ কাৰণে দি দিম, অলপ সময় ৰ'দত দি থৈ দিম, তাৰ পিছতে শুকাই যাব। এতিয়া মই বন্তি কেইগছত প্ৰথমে বগা ফেব্ৰিক কালাৰটো কৰি ল'ম, কাৰণ বগা ফেব্ৰিক কালাৰটো যেতিয়া কৰি লওঁ তেতিয়া আমি যিটো কালাৰ কৰোঁ সেইটো উজ্জ্বলকৈ উঠি আহে। তেতিয়া মানে উজ্জ্বলতাটো বেছি পায়, ভাল লাগে তেতিয়া দেখিবলৈ। এনেকৈ মই গোটেই বন্তি কেইগছত প্ৰথমে বগা কালাৰটো কৰি ল'লোঁ আৰু বগা কালাৰটো কৰি হোৱাৰ পাছতে এতিয়া শুকাই গ'ল লগে লগে, বেছি সময় নালাগে। তাৰপিছতে মই এতিয়া আকৌ ৰেড আৰু গ্ৰীণ কালাৰ কৰিম। প্ৰথমে মই ৰেড কালাৰটো লৈছোঁ, ৰেড কালাৰটো কৰি লৈছোঁ। কৰি লোৱাৰ পিছতে আকৌ গ্ৰীণ কালাৰটো কৰিম। এইফালে ৰেডটো কৰি ল'লোঁ দেখিছেনে। তাৰ পাছতে আকৌ এটা সাইডত গ্ৰীণ কালাৰটো একেভাগে সমানে কৰি যাম। আগতেও বনাও, যিহেতু ভিডিঅ' দিয়া হোৱা নাছিলে সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকক দিওঁ। যিসকল আগ্ৰহী তেওঁলোকে নিজে এগছি এনেকৈ বন্তি বনাবচোন, বহুত ভাল লাগে, নিজৰে মনটো ভাল লাগে বন্তি জ্বলাবৰ সময়ত। তাৰপিছতে আকৌ এইফালে গ্ৰীণ কালাৰটো কৰি ৰেড কালাৰটো কৰি আছোঁ আৰু মোৰ বন্তি কেইগছ ধুনীয়াকৈ গোটেই কেইগছ মোৰ বনাই হৈ গ'ল। আৰু বনাই হৈ যোৱাত আকৌ অকণমান মই শুকাবৰ কাৰণে ৰ'দতে দি দিলোঁ। তাৰপাছতে মই আৰু অকণ ভাল লগা কৰোঁ বুলি গ্লু আঠাটো দি তাৰ ওপৰে এটা ষ্টন এনেকৈ লগাই দিছোঁ। আৰু মাজৰ অংশখিনি ভাল লগা নাই কাৰণে আকৌ তাতো এটা লগাই দিলোঁ আৰু বাকী কেইগছমানত আকৌ য়েলো দি দিছোঁ। সকলোখিনি মই এনেকৈয়ে বনাই ল'লোঁ গোটেই কেইগছ চাকি। তাৰপিছতে এয়া চাওকচোন বন্তি কেইগছ কেনেকুৱা হৈছে বাৰু, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া মই আকৌ বনাবলৈ লৈছোঁ ঘিউৰ দৰে মিঠাতেলেৰে বনাম চাকি, আৰু তাৰ কাৰণে লৈছোঁ শলিতাৰ কাৰণে কেঁচা সূতা লৈ লৈছোঁ আৰু বন্তি লৈ লৈছোঁ। মানে আজিৰ পৰা মই বনাই থাকিম। আৰু এইফালে লৈছোঁ চচপেনটোত অকণমান মিঠাতেল দি লৈছোঁ। মিঠাতেল দি তাতে দুডাল কেণ্ডেল দি দিছোঁ। বেছিকৈ দিয়া নাই আৰু উতলিবৰ কাৰণে দিয়া নাই, কেণ্ডেলকেইডাল গলিবৰ কাৰণে তেলকণ অকণমান গৰম কৰি লৈছোঁ। কেণ্ডেলকেইডাল গলি গৈছে আৰু লগতে মই 5টা কফু দি দিছোঁ। আৰু কেণ্ডেলডাল গলি হোৱাৰ পাছত মই ৰছীডাল ইয়াৰ পৰা আঁতৰাই 4 গছ বন্তি মই প্ৰথমে এইফালে ৰেডি কৰি ল'লোঁ। আৰু শলিতাকেইডাল লগে লগে দিব লাগে, নহ'লে টান হৈ যায়। আৰু কেইবাগছো বন্তি মই এতিয়া লগতে ৰেডি কৰি ল'লোঁ। আৰু বন্তি কেইগছ আমি ঘৰতে ৰেডি কৰি একেবাৰে সোনকালে জ্বলাব পাৰোঁ, মানে বহুত সময়লৈকে জ্বলি থাকে এইকেইগছ বন্তি। তাৰপাছত পানীটো এনেকৈ জ্বলাব পাৰি। প্ৰথমে 2 গিলাচ পানী লৈ ল'লোঁ, তাত ফুল ল'লোঁ আৰু অকণমান ওপৰতে মিঠাতেল দিলোঁ আৰু শলিতাডাল মিঠাতেলত ডুবাই এনেকৈ জ্বলাই দিলোঁ আৰু মই বনোৱা বন্তি গছো জ্বলালোঁ। আৰু আন্ধাৰত দেখাইছোঁ চাওকচোন, সঁচাকৈ পোহৰাই তুলিব দেৱালীৰ দিনাখন। তাৰপাছতে মই সকলোখিনি কৰি শেষত মই নিজে বনোৱা বন্তি গছ জ্বলাই ল'লোঁ। আৰু অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ কৰাৰ আশাৰে আজিলৈ বাই।